পিছে জানেনে বাৰু আপোনালোকে আমি আহিছিলোঁনো ক'ত? এয়া আছিল আমাৰ কেটাৰিং গ্ৰুপ। পিছে পাহি নামটো শুনিবলৈ বৰ ভাল। হৃদয়খন যদি আছে খালী তেনেহ'লে লৈ যাব পাৰে আপোনালোকৰ বিয়াত আমাৰ এই সুন্দৰ কেটাৰিং গ্ৰুপ বুলি। পিছে ব'লা গাইছ, আৰম্ভ কৰোঁ আৰম্ভণিৰ পৰা। Oh my god. একগোট হৈ সকলোৱে কাম কৰিব গ'লে কিবা এটাই যেন ভাল লাগে, হয়নে নাই বাৰু কোৱা? আৰু পিছে বুজিছানে নহয়? प्यारी समझ गई। আৰু বন্ধুসকল, আমি দুই এটা কথাৰ ধেমালিৰ মাজেৰে আমি ঠাইডোখৰ পালোহি। জোনবেলি তৰাৰ দৰে আমিও আছোঁ ৰাইজৰ সহযোগ কৰিবলৈ গাংমৌ কেটাৰিং গ্ৰুপ ৰূপে। ফুলে ৰাতি খেৱালি, বিয়া সভা ইত্যাদি আছে নেকি? যদি আছে আপোনালোকে কণ্টেক্ট কৰিব পাৰে আমাৰ এই কেটাৰিং গ্ৰুপটিত। নাম হ'ল গাংমৌ কেটাৰিং গ্ৰুপ। আৰু বন্ধুসকল চাব পাৰিছে, এয়া হৈছিল আমাৰ বিয়া সভা, য'ত আজি আছে আমাৰ ৰিচিপশ্যনৰ বাবে আমাক মাতিছিল। আৰু এইখনেই হ'ল আমাৰ কেটাৰিং গ্ৰুপৰ আজি ইয়াতে হ'ব অন ডিউটি। আৰু আপোনালোকে যদি কণ্টেক্ট কৰিব বিচাৰে মোৰ ডিছক্ৰিপশ্যন বক্সত সকলো বস্তু দিয়া